নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, মোৰো ভাল। আজি এটা মটন কাৰী ৰেচিপি লৈ মই আপোনালোকৰ মাজত বহুত ধুনীয়া হয়, বহুত সহজ পদ্ধতিৰে বনোৱা হয় এই মটন কাৰীটো। আহক মোৰ লগত যাওঁ এতিয়া পাকঘৰলৈ, কেনেকৈনো বনাওঁ আমি চাওঁ। আৰু এয়া হৈছে আমাৰ ছাগলীৰ মাংস, আৰু এইফালে শ'ল মাছ দুটা আছে। ইয়াত আমি এতিয়া দিম মছলা। এয়া অকণমান দিছোঁ জিৰা গুড়ি, আৰু এয়া হৈছে মিট মছলা, আৰু এয়া হৈছে গৰম মছলা। আৰু মই কালাৰৰ কাৰণে অকণমান কাশ্মীৰী ৰেড মিৰ্চ দিছোঁ, আৰু এতিয়া জোখমতে হালধি আৰু নিমখ। মই নিমখখিনি একেবাৰে দি দিছোঁ, আকৌ পাছত মই নিমখ দিয়া নাই। আৰু এনেদৰে একেবাৰে দি দিলে ভাল খাবলৈ। এতিয়া এই সকলোখিনিত অকণমান মিঠাতেল দি পেলাই ভালদৰে হাতেৰে সানি ৰেষ্ট কৰিবলৈ দিব লাগে। আৰু 20-25 মিনিটমান মই এনেকৈ থৈ দিছোঁ, সানি পেলাই ফ্ৰিজত ভালদৰে থৈ দিছোঁ। এয়া দেখিছেনে, সকলোখিনি এনেকৈ সানি থৈ দিলেহে অলপমান সময় তেতিয়া মছলাখিনি সোমাই যায় মাংসটোৰ ভিতৰত, তেতিয়া খাবলৈ ভাল হয়। আৰু এয়া দেখিছে মই 4টা পিঁয়াজ লৈ লৈছোঁ। পিঁয়াজ বেছিকৈ দিলে ভাল, গ্ৰেভিটো ধুনীয়া হয়। পিঁয়াজ বেছিকৈ দিওঁ বুলি ক'লেও দিব পাৰে আপোনালোকে। মই 4টা পিঁয়াজ দিছোঁ, আৰু ওপৰত এয়া কেইফুটামান নহৰু। এতিয়া আমি সকলোবিলাক অকণমান ভাজি ল'ম। ভাজি লৈ পেলাই সকলোবিলাক আমি গ্ৰাইণ্ড কৰিম। কেৰাহীখন গৰম হ'বলৈ দিছোঁ, মিঠাতেলত ভাজিছোঁ সকলোবোৰ। মই শুকান জলকীয়াও দি দিছোঁ, এতিয়া অকণমান জ্বলা হয়। সকলোবিলাক একেলগে ভাজি লৈছোঁ। দিওঁ বুলি ভাবিলে আপোনালোকে বিলাহীও দিব পাৰে, এইটো অপশ্যনেল হয়। বিলাহী নিদিবও পাৰে, দিবও পাৰে। মই বিলাহী দিয়া নাই আজি, কিন্তু বিলাহী দি বনালেও বহুত ধুনীয়া হয়। আৰু এই সকলোবিলাক মই ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত এটা স্মুথ পেষ্ট বনাই ল'ম মই ইয়াৰ। এইবিলাক দেখিছেনে, মই সকলোখিনি এয়া পিচি ল'লোঁ। ইয়াৰ থিকনেছটো দেখাই দিছোঁ আপোনালোকক। দেখিছে, আজি বনাম কুকাৰত। আৰু এয়া লৈছোঁ কেইটামান লং আৰু ডালচেনি, ইলাইচিও দিব পাৰে, মই ইলাইচি দিয়া নাই। সকলোবিলাক এতিয়া খুন্দি ল'ম। এইটো খাৰা মছলাত পৰে। আৰু এতিয়া কুকাৰটোত মিঠাতেলখিনি দি দিছোঁ, ভালদৰে গৰম হ'বলৈ দিছোঁ মিঠাতেলখিনি। আৰু আমাৰ ঘৰৰ চফী, তাই খাম বুলি বহি আছে। চফী, এয়া দেখিছেনে, মই তেল গৰম হোৱাৰ পিছত দিছোঁ তেজপাত 2টা, আৰু খাৰা মছলাখিনি দি দিছোঁ, যিখিনি ডালচেনি আৰু লং মই পিচি ৰাখিছিলোঁ। এই সকলোবিলাক দিয়াৰ পাছত অকণমান ফুটিবলৈ দিছোঁ। আৰু তাৰপাছত মাংসখিনি কুকাৰটোত দি দিছোঁ, আৰু মাংসখিনি খুব ভালদৰে ভাজিব লাগে। আৰু এনেদৰে কুকাৰত ভাজিলে মাংসখিনি খুব ধুনীয়াকৈ ভাজ খায়। দেখিছেনে, ভালদৰে ভাজি ল'ব লাগে মাংসখিনি, তেতিয়া কাৰীটো বহুত ধুনীয়া হয়। এই সকলোবিলাক এতিয়া মাংসখিনি অকণমান সিজিবলৈ দিছোঁ। আৰু 5 মিনিটমানৰ পাছত মই চাইছিলোঁ, এয়া দেখিছেনে, ধুনীয়াকৈ উতল আহিছে। এতিয়া ইয়াত পেষ্টখিনি এড কৰি দিছোঁ, যিখিনি পেষ্ট আমি পিঁয়াজ নহৰু কৰি ৰাখিছিলোঁ, সেইখিনি দি দিছোঁ ইয়াত। আৰু এতিয়া ভালদৰে লৰাই আৰু অলপ দেৰি সিজিবলৈ দিম। অলপ দেৰি সিজিবলৈ দিলোঁ, 10-15 মিনিটমানৰ পাছত এয়া ধুনীয়াকৈ উতল আহি আছে, আৰু মাংসখিনি প্ৰায় ভজা হৈ গৈছে। আৰু এতিয়া আমি ইয়াত এড কৰিম আলু। এনেকৈ ডাঙৰ ডাঙৰকৈ কাটিব লাগে ছাগলী মাংসত দিয়া আলু, তেতিয়া খাবলৈ ভাল হয়।
আৰু আমি অকণমান ৰেড চিলি পাউডাৰ, অকণমান মিট মছলা পাউডাৰ আৰু জিৰা ধনিয়া পাউডাৰ অকণমান এড কৰি দিছিলোঁ কুকাৰটোৰ ভিতৰত। তেতিয়া খাবলৈ ভাল হয়। আৰু সেইখিনি আমি সকলো লৰাই পেলাই এতিয়া ইয়াক গৰম পানী দিছোঁ। গৰম পানী দিব লাগে মাংসত, তেতিয়া ভাল হয়। এয়া দেখিছেনে কিমান ধুনীয়াকৈ উতল আহিছে। এতিয়া কুকাৰটোত আমি 2-3টামান চিটি দি ল'লোঁ। আৰু এতিয়া আমি কুকাৰটো খোলোঁ ব'লক। দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ, খাবলৈও বহুত ধুনীয়া হৈছিলে। এতিয়া আকৌ গেছৰ ষ্টভটো অকণমান সময় জ্বলাই এইখিনি অকণমান উতল আহিবলৈ দিম। এনেদৰে উতলিবলৈ দিছোঁ অকণমান সময়। আৰু এতিয়া আমাৰ ৰেডি হৈ গ'ল মটন কাৰী। এয়া দেখিছেনে খুব ধুনীয়া হৈছিলে খাবলৈ। আমি খাই বৈ আজৰি হ'লোঁ। বহুতেই ধুনীয়া হৈছিলে মটন কাৰীটো খাবলৈ। আচলতে ৰেচিপিটো মোৰ পতিদেৱৰ হয়, তো তেওঁক থেংকছ কৈছোঁ। তেওঁ ইমান ধুনীয়া এটা মটন কাৰী বনাই খুওৱাৰ বাবে। আৰু আপোনালোকৰ যদি আমাৰ ৰেচিপিটো ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰি দিব। আৰু আপোনালোক যদি আমাৰ চেনেলটো নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কোনে কোনে এনেদৰে বনাই খায় মোক কমেণ্ট কৰি জনাব।